নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো পুৰা মজা। আৰু আজি মানে এতিয়ালৈকে ক'ত যাওঁ গম নাপাওঁ আৰু ই মানে ক'লে লৈ আছে এতিয়ালৈকে গমেই পোৱা নাই। এবাৰ কৈছে বৰহোলা, এবাৰ কৈছে যোৰহাট। চাইকেল লৈতো ইমান দূৰ যোৰহাট যাব নোৱাৰি ন, তাকে কি হয় আৰু চাব আৰু ভিডিঅ'টো। এতিয়ালৈকে মানে গৈ থাকোঁ, তাৰপিছতহে মানে গম পাম যে ক'লৈ আমি গৈ আছোঁ, গতিকেলৈ চাই যাব আৰু ই মানে পুৰা যিটো ৰাস্তাত সোমাই সেই চক না গোটেই ধূলি আৰু মানে যিটো এইটো কি কয় গাত গোট আছে মানে চাইকেলৰ চকা ক'ৰবাতে সোমাই তাকে গৈ আছোঁ। আৰু এতিয়া ক'ত লামগৈ ৰাস্তাটো গ'লে? এতিয়া আমি বৰহোলা মেইন টাউনত ওলাই যামগৈ। এতিয়া বোলে পুৰা বৰহোলা মেইন টাউনত ওলাই যামগৈ। পুৰা এনেকুৱা ৰাস্তাতে গৈ আছোঁ আৰু উপায় নাই কৈছে। চাই যাওক দেই, চাই যাওক। কাষত নদী আৰু এইফালে পুৰা বালি দেৰি। আৰু এতিয়া আমি পুৰা চাইকেল চলাই গৈ আছোঁ, চকা গৈছে কেনিবাহে। আৰু এতিয়া পুৰা মানে আহি পাই গ'লোহি মানে পুৰা হাই ৰোড। এতিয়া আৰু পুৰা গৈ থাকোঁ, ন' টেনশ্যন হৈছে। কোনো কৈছে গাত গোট নাই, গতিকেলৈ চিধা গৈ থাকোঁ এতিয়া, ব'লক। আৰু এতিয়া গৈ থাকোঁ পুৰা চাইকেল পকাই মানে গৈ থাকোঁ আৰু ৰাস্তাটোতো পুৰা মজা ন, পুৰা এইফালে বৰকছাৰী গাঁও। এইখন চব যোৰহাট 38, তিতাবৰ 17, পানীখাতি 13। গতিকেলৈ গৈ আছোঁ, গৈ আছোঁ, চাই যাওক। মজা লাগিছে, মজা। আৰু এতিয়া পুৰা বৰহোলা টাউন। ঘৰবোৰ কিন্তু মজা লাগে বৰহোলা। এইফালে চব নাই কি মজা ঘৰ কৈছে। আমিও যদি এনেকুৱা এটা বনাব পাৰিলোহেঁতেন, মানে নকওঁগৈ আৰু বাকীডোখৰ। যোৰহাট পানীখাতি 8খিলীয়া। ৱাও, ये क्या है? বলক। দাদি কেনেকৈ আৰু এইখন হৈছে বৰহোলা কলেজ। ৱাও মজা। অ' মাকা, ৰাস্তাটো চক নাবে, মেথা বেয়া কৰি দিছে এইটো ৰাস্তাই, মানে ভাল ৰাস্তা এটা পোৱাও নাই আজি। চাই যাওক আৰু এইবোৰে। আৰু দেখিছে এতিয়া মানে আমি পুৰা গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা মানে ওলাই আহিলোঁ অঁ। আৰু এতিয়া সোমাই আছোঁ পুৰা যোৰহাট ডিষ্ট্ৰিক্টৰ ৰাস্তা কিন্তু এনেকুৱা। অ' তেৰি, ৰাস্তা চক না, চাইকেলখনৰ চকাটো পেষ্ট নক'লে ৰক্ষা দেই, কৃষ্ণ। আৰু পিনে বাগান চক না, মজা লাগিছে, মজা। আৰু মানে এতিয়া মানে আগৰ এইডোখৰ কিন্তু ৰাস্তাটো মজা, আৰু এইডোখৰ চক না, এইডোখৰ মজা, পুৰা সমান ৰাস্তা। আৰু এইপিনে কাষে বাগান, মজা লাগিছে। বাগানখন এইডোখৰ কি কয় নামটো নাজানো দেই, এইডোখৰ কি গাঁও কয় নাম চাম নাজানো আৰু, কিন্তু মজা লাগিছে চক না বাগান। বহুত ডাঙৰ বাগান কিন্তু এইখন। চাই যাওক দেই, চাই যাওক দে। আৰু ই কৈছিলে বোলে আমি বোলে বৰহোলালৈ যাম বোলে, আৰু এতিয়া আছোহি ক'ত মানে বৰহোলা পাৰ হৈ আহি এইডোখৰ কি কয় নাজানো আৰু, মুঠতে বৰহোলা পৰা 7 কিলোমিটাৰ 8 কিলোমিটাৰমান আহিল নেকি। এইডোখৰ চাই যাওক, মজা কচম। কিন্তু বহুত ডাঙৰ বাগান চব না, গোটেই এৰিয়াটো মানে গোটেই চাহ পুলিয়া আছে। আৰু এইফালে মজা। এইফালে চক না, মানে বহুত দিনৰ মূৰত ঘোঁৰা দেখিছোঁ। মজা। ঘোঁৰা বহুত দিনৰ মূৰতহে দেখিছোঁ দেই, মানে বহুত সৰুতে মই ঘোঁৰা দেখিছিলোঁ আৰু আজিহে দেখিছোঁ। চাই যাওক আৰু ভাল লাগিছে। আৰু এতিয়া আমি পুৰা আহি আছোঁ, আৰু বোলে ইয়াৰ পৰাও যাব লাগিব বোলে কিমান 28 কিলোমিটাৰ। আজি পুৰা ফাটি যাব আৰু উপায় নাই আৰু। 28 আহি এতিয়া মানে এইডোখৰ পাই আছোঁহি আৰু দেই।
গোটেই মানে চাৰিওফালে মানে হেৰি এইটো কি কয় বাগান হয় পিনে মানুহে মানে পূৰা পাত ছিঙি আছে মজা লৈছে ভিউটো মজা লৈছে কিন্তু চব না আৰু মানে বহুত কষ্ট কৰি আহিছোঁ দেই ভিডিঅ'টো চাব চাই মেলি ছাবস্ক্ৰাইবটো আৰু লাইকটো আৰু এইটো কি কয় ঘণ্টাটো টিপি থৈ যাব বজাই থৈ যাব মানে দেই ঘণ্টাটো তেতিয়াহে কিবা এটা মানে খোৱা খোৱা নিচিনা লাগে আৰু নহ'লে পৰিৱেশটো কেনেকুৱা লৈছে কমেণ্ট এটা কৰি জনাবচোন তেতিয়াও ভাল লাগিব এতিয়া আৰু পূৰা গৈ থাকোঁ ব'লক আৰু মানে ক'তো ৰোৱা নাই ডাইৰেক্ট মানে তাতহে ৰমগৈ মানে এতিয়া আমি য'লৈ গৈ আছোঁ গতিকেলৈ চাই যাওক আৰু মানে আহি এইডোখৰ পাইছোঁহি আৰু এইডোখৰ চাওক গেটখন চাওক কিয়া মহিমাবাৰী বৰনামঘৰ মানে এইখন গেটখন কিন্তু মজা লাগিছে চাওক না কচম বহুত দূৰ আহিলোঁ আজি এয়া পাইছোঁহি আৰু এতিয়া ব'লক আৰু কি দেখা পাওঁ আপোনালোকক দেখুৱাই যাম চাই যাওক এতিয়াহে গম পাই আছোঁ আমি যে মানে তিতাবৰ টাউন চাউন পাৰ হৈ আহিলোঁ এইডোখৰ মানে তিতাবৰ পোৱা হ'লে আজি তাকে মানে এতিয়াহে গম পাইছোঁ মানে চাইনবৰ্ড এখনত মানে দেখা পালোঁ তাকে আমি গমেই পোৱা নাই ক'লে আহি আছিলোঁ তাকে আজি জীৱনত প্ৰথমবাৰ চাইকেলত একদম আমাৰ মানে তৰাণীৰ পৰা তিতাবৰলৈ চাইকেল ৰাইড এই অনুমান কেই কিলোমিটাৰমান হ'ব 70 কিলোমিটাৰ পৰা আজি চাইকেলত আহি আছোঁ চাইকেলত চকা চক না কিন্তু এইডোখৰ কিন্তু জেগাডোখৰ বহুত মজা আছে আৰু মানে চাবলগীয়া বস্তু বহুত আছে কিবা কিবি মানে এইবোৰ ফেক্টৰী চেক্টৰী মানে বহুত আছে আৰু এইপিনে কিবা কলেজ এখনো আছে পূৰা হেভি কলেজ চাই যাওক আৰু এইবোৰ মানে কাৰেণ্টৰ কিবা আৰু দেই এইবোৰ কি হয় নাজানো কিন্তু কাৰেণ্ট চাৰেণ্ট আৰু মানে পূৰা মানে আহি মানে তিতাবৰ পাৰ হৈ আহিলোঁ আৰু ভাবিছোঁ নেযাওঁ মানে আমনি লাগি গৈছে চাইকেল চলাই তাকে এইবোৰ বহুত দূৰ আহি গ'লতো এতিয়া ঘৰলৈ যাবলৈও দেৰি হ'ব সেইকাৰণে আৰু এইবোৰ কি চাওক নাই মানে ফুলি আছে একো ধৰিবই পৰা নাই মানে কি হয় এইবোৰ মাজে মাজে মানে পূৰা সেই চাহ পুলি কিন্তু এই ফুলি থকাবোৰ কি হয় এতিয়ালৈকে মানে ধৰিব নাই পৰা আৰু ৰাস্তাইদি আমি গৈহে আছোঁ এইফালে বাগান আৰু এইফালে দেখিছে লেটেকুজান চাহ বাগিচা মজা লাগিছে তেনেকুৱাই মানে তুমি ভিডিঅ' কৰি আছা কিবা এটা ল'লোঁ আৰু ইয়াতে মানে কিবা কিবি খাওঁ আৰু খাই কৰি পেলাই পূৰা আকৌ ঘৰলৈ গৈ থাকোঁ দেই আৰু এইফালে ট্ৰেইনখন চাওক না মজা লাগিছে বহুত দীঘল ট্ৰেইন কিন্তু একদম পূজাত লোৱা মানে ট্ৰেইনৰ নিচিনা লাগি গৈছে আঁতৰ পৰা মজা লাগিছে মজা আৰু ইয়াতে মানে কেক চেক খাই লৈছোঁ আৰু কেক চেক খাই মেলি এতিয়া পূৰা ঘৰলৈ যাম আৰু এই আলিটো বোলে কি ধুদৰ আলি নে কি বুলি কয় ইয়াৰ পাই গ'লোহি আৰু ইয়াৰ পৰা আগলৈ নাযাওঁ আৰু চাই যাব মানে তিতাবৰ টাউনখন যেতিয়া গৈছিলোঁ মানে তেতিয়া দেখুৱাবলৈ নহ'ল সেইটো কাৰণে মানে এতিয়া ঘৰলৈ আহি আছোঁ যিহেতু এতিয়াই চাই যাওক আৰু ধুনীয়াকৈ এইখনে তিতাবৰ টাউন জীৱনত প্ৰথমবাৰ আহিছোঁ দেই তিতাবৰলৈ আৰু ট্ৰেফিক দিছে আমাৰ মেৰাপানীতো এনেকৈ ট্ৰেফিক নালাগে চাগে দেৰি মানে বৰখোলা অহা ল'ৰাকেইটা মানে তিতাবৰ পাই গৈছেহি ভৰি চৰি কিন্তু বিষাই গৈছে দেই মানে বহুত দূৰ আহি গ'লোতো প্ৰথমবাৰ আহিছোঁ দেই জীৱনত ইমানো চাইকেল কৰি তিতাবৰ টাউন এতিয়া মানে পূৰা মানে বৰহলা পাই গ'লোহি আৰু বৰহলাতে কিবা কিবি খাই মানে এতিয়া ওলাই আহিলোঁ আৰু তাকে ভিডিঅ'টো ভাবিছোঁ আজি ইমানতে সমাপ্ত কৰি দিছোঁ
যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই নেক্সট ভিডিঅ' আহি আছে বাই বাই